হেল্ল' এভৰিৱান, সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, গতিকে ৰেচিপিটো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পিঠাৰ কাৰণে ব্যৱহাৰ হোৱা বস্তুখিনি প্ৰথমতে চাই লৈছোঁ। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ, পিঠাগুড়ি 1.5 কাপ লৈছোঁ, চেনি 1/2 কাপ লৈছোঁ, নাৰিকল গুড়ি লৈছোঁ 1/2 কাপ, ঘি লৈছোঁ 2 চামুচ আৰু চবগুটি লৈছোঁ। চবগুটিখিনি মই খুন্দনাত খুন্দি লৈছোঁ। বাতি এটা লৈ ল'লোঁ, তাতে পিঠাগুড়িখিনি দি দিছোঁ। লগতে চেনিখিনিও দি দিছোঁ। নাৰিকলখিনি দি দিছোঁ। চবগুটিখিনিও দি দিছোঁ। এতিয়া ঘি 2 চামুচ দি দিম। ঘিৰ সলনি আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু পিঠাত ঘি দিলে বেছি সোৱাদ হয় পিঠাটো। এতিয়া ভালকৈ এনেকৈ মঠি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিহলাই ল'ব লাগিব। চেনিৰ সলনি আপোনালোকে গুড়ো ল'ব পাৰে। এনেকৈ বান্ধিলে যাতে পান খায়, ঠিক তেনেকুৱা হ'ব লাগে। এতিয়া পানী অলপ অলপ দি মঠি ল'ম। বহুত বেছি পাতল কৰিব নালাগে, ডাঠ কৰি মঠিব লাগে। এতিয়া 10 মিনিটৰ কাৰণে 10 মিনিট হৈ গ'ল, চাই লৈছোঁ। এবাৰ মঠি দিছোঁ আৰু এবাৰ হাতেৰে। এতিয়া সৰু সৰু লাডু বনাই পিঠাৰ আকৃতি দি যাম। শ্বেপটো নিজৰ ওপৰত দিব পাৰে আপোনালোকে। বুজিছে? এনেকৈ মই গোটেইখিনি বনাই ল'ম। ইয়াত দেখিছে পিঠাকেইটা বনাই ল'লোঁ। এতিয়া এইফালে কেৰাহী এখন উঠাই মই তাতে ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া পিঠা এটা এটাকৈ দি দিম। জুইটো কমকৈ ল'ব। কম জুইত ৰঙা হোৱাকৈ ভাজি ল'ম। এবাৰ উলটিয়াই দিছোঁ। এই দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। পিঠাকেইটা হৈ গ'ল। এতিয়া নমাই দিছোঁ এই পিঠাকেইটা। এতিয়া বাকী থকাকেইটা দি দিছোঁ। এই পিঠাকেইটাও আগৰ নিচিনাকৈ বনাই ল'ম। এইকেইটা পিঠাও হৈ গ'ল, নমাই লৈছোঁ পিঠাকেইটা। তেল দেখিছেনে? যিমান দিছোঁ সিমানেই তেল ৰৈ গৈছে। পিঠাকেইটাৰ ভিতৰত একেবাৰে তেল নিদিছোঁ। পিঠাকেইটা ৰেডি হৈ গ'ল। খুব সোৱাদ হয় এনেকৈ বনাই খালে, আৰু বহুত দিনলৈ ভালে থাকে পিঠাকেইটা। আপোনালোকেও বিহুত বনাই এনজয় কৰিব। মই এটা ভাঙি দেখুৱাইছোঁ আপোনালোকক। দেখিছেনে? খুব মচমচীয়া হয় পিঠাকেইটা।